গাইছ ধুনীয়াকৈ পূজা কৰিলোঁ। হৈ গ'ল গাইছ, জনাব কেনেকুৱা চাওক না। আকৌ গাইছ নেক্সট ভিডিঅ'। তো গাইছ হেৰি হ'ল আকৌ, কি মানে সুধিলোঁ গেটত যে আজি গেট পাছ বনোৱা যোনখন মানে কাউণ্টাৰটো সেইটোতো বন্ধ আছে, তো আমি ওপৰলৈ যাব লাগিছিলে, অলপ কাম আছে এনেকৈ ক'লোঁ। তো কৈছে ज़्यादा देर मत करो, एक डकुमेंट देके जा আছে बोला, মানে এনেকৈ ক'লে। তো আধাৰ কাৰ্ডখন দি থৈ আহিছোঁ, তো বেছি দেৰি কৰিব নাই, আকৌ ফাইন লাগিব কৈছে। তো সেইকাৰণে হ'ব আমি সোনকালে গৈ আহিম বুলি ক'লোঁ। তো আধাৰ কাৰ্ডখন দি আহিলোঁ, এতিয়া যাব দিলে। তো ব'লক কিমান মানে আগলৈ গৈ থাকোঁ, বেছি আগলৈও যাব নোৱাৰি, বেছি দেৰি হ'লে মানে ৰিক্স হ'ব। এইপিনে চাওক না কেনেকুৱা ডেঞ্জাৰ মানে কেনেকুৱা মজা কৈছোঁ নহয়, কেনেকুৱা মজা চাওক না, পাহাৰ চাওক কেনেকুৱা লাগিছে ক'ব হা। তো গাইছ আপোনালোকে বেয়া চেয়া নাপাব হা, মানে কি কৰিম মানে হেৰি হৈছে আকৌ, কেমেৰাটোত পানী পৰি গৈছে ন, বহুত দিগদাৰ হৈ গৈছে। ওপৰলৈ কৰি দিছোঁ ন, পানী পৰি গৈছে, সেইকাৰণে বহুত দিগদাৰ হৈছে। মচি গৈ আছোঁ, ভিডিঅ' কৰি গৈ আছোঁ। 2 নম্বৰ গেয়াৰত গৈ আছোঁ, ভুঁ কৰি কিনে। আপোনালোকৰ কাৰণে ইমানখিনি কৰিব পাৰিছোঁ হা গাইছ, ছাপৰ্ট কৰিব প্লিজ, ছাপৰ্ট কৰিব। আপোনালোকৰ ছাপৰ্ট লাগে আৰু একো নালাগে। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ধুনীয়াকৈ, বেল আইকনটো দবাই দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, হয় নাই। বৰষুণ তামাম আহিলে অ', কোনোবা এডোখৰত ৰখিব লাগিব দেই। এইটো অকণমান ৰিক্স আছে দেই। আৰু গাইছ বৰষুণ জাক আহি গ'ল, এই প্ৰভু বচাবা বৰষুণ জাকৰ পৰা। বৰষুণত তিতি ভিডিঅ' কৰিছোঁ গাইছ, কি ক'ম, উপায় নাই, ক'তো ৰখিবলৈ জেগাও দেখা নাই। আজি আমাৰ দুটা কি হ'ব ক'ব পৰা নাই দেই। আগত গাড়ী চাড়ী ৰখি আছে, আকৌ দোকান চোকান হ'লে সোমাই দিম, ইয়াতে ৰখি দিম গাইছ অকণমান দেৰি। তো বৰষুণ যোৱা গাড়ীলৈ লাহেকৈ ওলাই থাকিম। তো ব'লক ভিডিঅ'টো আগলৈ চাই যাব, এইডোখৰতে অকণমান এটা কাট দিওঁ দেই। তো গাইছ এইডোখৰত আহি ৰখি দিলোঁ, মানে ইয়াত বস্তু এটা আছে, এইটো দেখাম বুলি যাব আকৌ, তললৈ যাব পাৰোঁনে চাওঁ। বাইকখন ইয়াতে থৈ দিলোঁ। ইয়াত আছে আপোনালোকৰ আকাশী গংগা, শুনিছেনে নাম? ঠিক আছে, চাইনবোৰ্ডত লিখা আছে আকাশী গংগা। তো এইটো ৰাস্তাতে যায়, যাওঁ নেকি নাযাওঁ, ব'লক যাওঁ, দেখাম। পেন চাওক বোকা, একো নাই, তিতি বুৰি এদাই আহিলোঁ যেতিয়া চাই যাওঁ। মই আজিলৈকে কিন্তু চবলৈ আহিছোঁ, ইয়ালৈ অহা নাই, মানে আকাশী গংগালৈ সোমোৱা নাই। জয় শিৱ শম্ভু, জয় ভোলেনাথ, তোক দা নধৰিবা দেই গাইছ, আৰু ভালকৈ আহিবি, পিছল আছে। তো এতিয়া গৈ আছোঁ আৰু আকাশী গংগা তলত আছে। বাইকখনে হেণ্ডেল লক কৰিলোঁ ন, কিমানটা চিৰি উঠোঁতে ভাল লাগিব দেই, বহুত আছে, বহুত আছে। অঁ উঠোঁতে ভাল লাগিব গাইছ। বৰষুণত তিতি আজি আহিছোঁ, পাহাৰৰ মাজত চাওক কেনেকুৱা জেগা। আগে যা, কেনেকুৱা লাগিছে আকৌ হে, এইপিনে চাহ কয় বা, এই বেয়া লাজ কৰিছে, মজা লাগিছে ন, সেইটোৱেই।
মজাই লাগে ন, সেই মজাটো ল'বলৈতো আহিছোঁ আমি, কিন্তু বৰষুণ জাক দি দিলে সেইটোৱে বেয়া লাগিছে আৰু। এই চাওক না গাইছ, সৰু নিজৰা এটা আছে এইটো, এই পাহাৰ ওপৰৰ পৰা পানী আহি আছে। আৰু এটা গাইছ কথা এটা হ'ল মানে, আৰু ভিডিঅ'টো বহুত দীঘল মানে বেছি দীঘল হ'ব মানে, কিমান দীঘল মানে কি ক'ম আৰু, 20-25 মিনিট হৈ যাব হা গাইছ। তো দুখ বেয়া চাই নাপাব মানে, বেছি দীঘল হ'লে চাই আমনি নাপাব মানে দেই। মানে ইয়াত নোসোমালোহেঁতেন মানে কি এতিয়া ঘপকৈ মানে মই মনতে ভাবি আহিছিলোঁ হা, আকাশী গংগাটো সোমামগৈ বুলি। তো আহি বৰষুণ জাক দি আছে ন, আহি এইডোখৰতে ৰখি পালোহি। এই ভাবিলোঁ যেতিয়া আকাশী গংগা চকুৰ আগতে আছে, গৈ চাই আহিলে কি যায়, চব কিমান ওপৰৰ পৰা আহি আছোঁ এনেকৈ। ভাবি মাজতো সেইকাৰণে গাইছ, তো ভাবিলোঁ চাই যাওঁ, আহিলোঁ যেতিয়া। তো বেছি দীঘল নকওঁ, তো ব'লক আগলৈ চাই যাব ভিডিঅ'টো হা। কি ক'ব, এটা কথা হৈ গ'ল দেই গাইছ, এটা জমনি কথা হ'ল মানে। কথাটো মানে কি, পৰিছিলোঁগৈ দেই মা কচোন। হেৰি হ'ল আকৌ, মানে মই বকি আহি আছোঁ, আৰু মানে চাইছোঁ ভিডিঅ'টো হৈছেনে নাই, চাইছোঁ ভিডিঅ' হোৱাই নাই। এনেই ইমান দেৰি, কমেও মই 12টা নহয় 70-80টামান মানে বগাই আহিলোঁ, তললৈ আহি আছোঁ, কিন্তু কিবাকিবি কৈ আহিছোঁ ন, নাই চাইছোঁ ভিডিঅ'টো একোৱেই নাই। ইমানখিনি কথা মানে এনেই গ'ল, মোক সঁচা হৈ গ'ল। চাওক নাই, কমলা গছ কিমান আছে, এজোপা সেই কমলা গছ লাইন বাই লাইন কমলা গছেই আছে পূৰা তললৈকে। আৰু মানুহ দিছে গৈ, বৰষুণত তিতি হ'লেও মানুহে চাবলৈ আহিছে, সেইটোৱে লাগে গাইছ। বৰষুণ দিয়ক বা ৰ'দ দিয়ক বা যিয়ে হওক, মানুহৰ মনত যিটো থাকে ন ফূৰ্তি কৰিবলৈ, মানে যি কৰিব মন যায় ন, বেয়া কাম নহয় মানে ভাল কাম, সেইখিনি কৰিব লাগে মানুহে। তেতিয়া মানে কি আশাটো থাকি নাযায়, যি আশা কৰে মানে এইটো পূৰণ কৰিবই লাগে, যেনেকৈ হ'লেও লাগি জয়ী হ'লেও মানে এইটো আশাটো পূৰণ কৰিব চাব লাগে। তো গাইছ বহুত আছে, আৰু বহুত তললৈ যাব লাগিব, চাওক না দেখাম দেই আপোনালোকক কেনেকুৱা ডেঞ্জাৰ, চাওক না দেখিছে এইটো, এনেকৈ গৈ থাকিব তললৈ গৈ থাকিব লাগিব। তো ভাগৰ লাগি গৈছে মানে, সেইকাৰণে তলত যাম, তলত গৈ আপোনালোকক দেখাম জেগাবোৰ। আকাশী গংগা যোনে চোৱা নাই চাব, মোৰ মোবাইলতে ভিডিঅ' কৰি দেখাই আছোঁ ন আপোনালোকক, চাব হা। তো গাইছ একদম তলত লগ পাই আছোঁ, ব'লক গৈ থাকোঁ। গাইছ তললৈ গৈ আছোঁ ন, পূৰা তললৈ এনেকৈ নামি গৈ আছোঁতো, এনেকৈ মানে নামি পিনে ভাল লাগিছে, পূৰা স্পীডত যাব পাৰিছোঁ। যেতিয়া এনেকৈ উঠি যাম, চাওক না কেনেকুৱা ওখ হৈ গৈ আছে, সেইটোতো আহিবই পৰা নাই। যেতিয়া উঠি যাম তেতিয়া মজা লাগিব। এইডোখৰতো আৰু ডেঞ্জাৰ, চাওক গাইছ ডাইৰেক্ট খাৰা ডাইৰেক্ট এনেকুৱা খাৰা ঐ এইটো থাকি আহিলে দেই, মই গৈ থাকোঁ। তো গাইছ এনেকুৱা বতৰত যদি এইবোৰ জেগালৈ আহে ন, ভালকৈ আহিব দেই, বহুত ৰিক্স। একবাৰ যদি ইয়াৰ পৰা পৰে, এই তলত গৈহে ৰখিবগৈ আৰু। সেইকাৰণে লাহে নিজৰ ছেফটিটো লৈ সাৱধানে আগবাঢ়ি গৈ থাকিব লাগে ন। মই গৈ আছোঁ, সেইজন চক না, বুঢ়াতকৈ হাত চাহলি, বুঢ়া মানুহতকৈ যাং কৰিছে। মোৰ পেণ্ট চেণ্ট বোকা কোচাই ল'লোঁ দেখিছে। পালোহি গাইছ, মানে সেই তলত ঘৰবোৰ দেখিছে ন, তাতে আছে। তো গাইছ আহি পালোহি মানে এইডোখৰতে ভিডিঅ'টো অকণমান কাট কৰি দিলোঁ, মানে মানুহ বহি আছিলে ন, মানুহৰ আগত জানেই আৰু নতুন আমি ভিডিঅ' বনোৱা মানুহ লাজ লাগেতো, সেইকাৰণে। তো গাইছ এটা মা আছে ভোলেনাথ, জয় শিৱ শম্ভু ভোলেনাথ। ইয়াতে ভৰি হাত ধুবলৈ পোৱা কিবা জেগা আছে নেকি নে কিয়ে নে। সেইপিনে এজন বাবা বহি আছে, ভোলেনাথৰ মন্দিৰ, সেইপিনে তললৈ আৰু যাব পাৰি। ইয়াতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা এটা কৰি ল'ম। ধুনীয়াকৈ পূজা কৰিলোঁ।
বাবা এজন আছে ইয়াত গাইছ, যিজনে মন্দিৰটো চোৱা চিতা কৰে যে, কৈছে আকাশী গংগাখন দেখি পায় বুলি হা। সেইয়া গাইছ আকাশী গংগা চাওক, সঁচাকৈ দেখি পায়। সেইয়া ওপৰত দেখিছেনে? এয়া চাওক, জুম কৰি দিছোঁ। এয়া হ'ল আকাশী গংগা। তো গাইছ এতিয়া হেৰি পালোঁ, আহিছোঁ আকাশী গংগা। আৰু ভোলেনাথ বহি আছে এইপিনে, আৰু এইপিনে দুজন বাবা পালোঁ, ভাল লাগিলে পায়। অকণমান দেৰি বহিলোঁ, কথা চথা পাতিলোঁ। সেইজন বাবাই মন্দিৰখন চাই থাকে, মেইন বাবা এজন বহি আছে। তো গাইছ ইয়াৰ পৰা গৈ থাকোঁ, ভাল লাগিলে লগ পাই আপোনালোকক। গৈ থাকোঁ। অকণমান দেৰি বহিলোঁ গাইছ, ইয়াত বহি মজা লাগিলে। বাবা দুজনক লগ পালোঁ, পূজা চূজা কৰিলোঁ। ফুট এটা দিলে, ফুটটো কি হেলমেট পিন্ধি দিলোঁ, নোলাবই চাগে, দেখাম আৰু। এয়া চাওক গাইছ, বাবাজনে ধুনীয়া ফুট এটা দিলে। এতিয়া গৈ থাকোঁ লাহে লাহে। গাইছ পাই গ'লোঁ চলক, চাওক কেনেকুৱা মজা। আহি গংগাখন গৈ আহি এনেকৈ গৈ এনেকৈ গুচি গৈছে গাইছ। ইয়াত আছে আৰু এটা যোৱা মজা গাইছ, মজা মজা চাওক না। এইপিনে এটা গুহা আছে, ওপৰৰ পানী পৰি আহিছে বাবা। এই ইয়াত সাঁতুৰি আছে ল'ৰাবোৰে, চাওক না গাইছ। এবাৰ যাওঁ হা। ভৰি থৈ যাব লাগিব দেই, পিছল আছে। ব'লক গৈ থাকোঁ আৰু নাযাওঁ আগলৈ। হৈ গ'ল গাইছ, ভিডিঅ' বনালোঁ, ফটো মাৰিলোঁ, ৰিল চিল বনালোঁ কিবা কিবি। তো এতিয়া গৈ থাকোঁ, বিৰাট ডেঞ্জাৰ মানে। এতিয়া গৈ ভাল লাগিব ন, ব'লা গৈ ভাল লাগিব, উঠোঁতে মজা লাগে। ব'লক এতিয়া ওপৰলৈ গৈ থাকোঁ। কেনেকুৱা লাগিলে? মজাই লাগিলে বাৰু, নিজকে নিজে সুধিছোঁ। একো নাই, গৈ থাকিম। আকৌ সেই মন্দিৰটো পালোঁ গাইছ, বাবা গৈ থাকোঁ। দেৰি গ'লে না উঠি দিব দেই। বেয়া কথা ওলাই গৈছে দেই মুখৰ পৰা। ইয়াত অকণ দেৰি ৰখিম ন, নে হাইটো ওপৰত ৰখিম? ইমান জল্দি নৰখিম, ওপৰলৈ গৈ থাকিব লাগিব আৰু কি নোৱাৰ। তো গাইছ ভাগৰ লাগি গৈছে, কি ক'ব আৰু ওপৰত উঠি উঠি। তো গাইছ ওপৰলৈ গৈ থাকোঁ, ওপৰত গৈ লগ পাম গাইছ, ওপৰত গৈ আপোনালোকক দেখাম। তো এতিয়া গৈ থাকোঁ গাইছ, কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি জনাব, হয় না? তো গাইছ আহিলোঁ আৰু, ভাগৰ লাগি গ'ল পূৰা, চাওক না পূৰা বোকা পানী হৈ গ'ল, একো নাই। তো গাইছ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব হা, আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ। চেনেল ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ইমানেই গাইছ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।